হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি এটা ব্লগ লৈ আপোনালোকৰ মাজত কালি পোষ্টটো কৰিছিলোঁ কালি শনিবাৰ আছিলে। শনিবাৰে পোষ্টটো কৰিছিলোঁ এটা Q&A, মানে সকলোৱে বহুত কমেণ্টত কুৱেশ্যন কৰি থাকে, তো ভাবিলোঁ সকলো কমেণ্টৰ উত্তৰ মানে এটা ব্লগত দিওঁ। আৰু কালি পোষ্ট কৰিছিলোঁ, কালি পোষ্ট কৰোঁতে আজিলৈকে টোটেল এতিয়ালৈকে আহিলে 195টা কুৱেশ্যন। তো 195টা কুৱেশ্যনৰ ৰিপ্লাইটো মই চাগে দিবলৈ হ'লে বহুত দীঘলীয়া ভিডিঅ' হ'ব। তো সেইকাৰণে কিছুমান কমন কুৱেশ্যন থাকে, তো কমন কুৱেশ্যনৰ ভিডিঅ' মানে কুৱেশ্যনৰ এনচাৰটো দিবৰ কাৰণে ট্ৰাই কৰিম। তো হাই হেল্ল' দোস্ত, নমস্কাৰ। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ এটা ব্লগ লৈ। আৰু বৰ্তমান সময় হৈ গ'লগৈ কিমান? সময় হৈ গ'লগৈ 10:07। ভিডিঅ'টো শ্বুট কৰি আছোঁ গাড়ীৰ ভিতৰত, মানে বাহিৰত কৰিলে কি হয়, কোনোবা ৰুমত অহা যোৱা হৈ থাকে, তো মানে কি হৈ যায়গৈ, ভিডিঅ'টো কণ্টিনিউ নহয় আৰু টাইমো তেনেকৈ নাথাকে। সেইকাৰণে বোলো সময় উলিয়াই পেলাই আপোনালোকৰ কাৰণে এটা ভিডিঅ'টো বনাই দিওঁ। তো প্ৰথম কুৱেশ্যনটো সুধিছিলে ইমতিয়াজে সুধিছিলে, ডেইলি ডিউটি কিতনা ঘণ্টা হোতা হে? মানে আচলতে কথাটো হ'ল, আমাৰ CRPFৰ ডিউটি ফিক্স তেনেকুৱা, মানে বহুত ডিউটি বহুত প্ৰকাৰৰ থাকে। যদি এনেই একচুৱেলি ক'বলৈ গ'লে 8 ঘণ্টা হৈ যায়গৈ গাৰ্ড ডিউটিত। তাৰপিছত আৰু যদি বেলেগ ডিউটি হয় তেনেহ'লে সেইটো ক'ব নোৱাৰি, কিন্তু এনেই যদি ফিক্স ক'ৰবাৰ গাৰ্ড ডিউটি হয় তেনেহ'লে 8 ঘণ্টা, মানে 24 ঘণ্টাত 8 ঘণ্টা ডিউটি হয়। তো সেইটো। তাৰপিছত আৰু বহুতেই সুধি আছে, আপোনাৰ ঘৰ ক'ত আৰু বিয়া পাতিছেনে নাই? আচলতে মোৰ ঘৰ হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টত হয়, অসমৰ। তাৰপিছত বিয়া পাতিছেনে নাই, এতিয়ালৈকে বিয়া পতা নাই বাৰু। এইটো কুৱেশ্যন সুধিছিলে আখতাৰ আলীয়ে। তাৰপিছত আৰু কৰণ বৰদলৈ সুধিছিলে, আপুনি SSC GD এক্সামত কিমান নম্বৰ পাইছিল জনাব, আপোনাৰ বিয়াখন কেতিয়া দাদা? মানে মোৰ বিয়াখনৰ কুৱেশ্যনটো বহুত আহিছে। বিয়া এতিয়ালৈকে ঠিক হোৱা নাই বাৰু, কেতিয়া পাতোঁ, কিন্তু পাতিব লাগিব বাৰু বিয়াও। আৰু SSC GD নম্বৰ পাইছিলোঁ মই 51। সুধিছে বিক্ৰমে সুধিছে, আপোনাৰ হাইট এণ্ড ৱেইট, ফেভৰেট কালাৰ কি হয়? মোৰ হাইট হৈছে 178 চেণ্টিমিটাৰ, মানে লগভগ 5 feet 9 inch, 5 ফুট 9 ইঞ্চি হ'ব। তাৰপিছত আৰু ফেভৰেট কালাৰ কি হয়? ফেভৰেট কালাৰ হয় মোৰ, ফেভৰেট বুলিবলৈ নাই আৰু, যিটোৱে মানে মনত ভাল লাগে সেইটোৱে, তেনেকুৱা স্পেচিয়েল কালাৰ বুলিবলৈ নাই। মানুহে মেচিং যাক মানে কৰে, এনেই মনত গ্ৰীণ কালাৰটো অলপমান ভাল লাগে। গ্ৰীণ মানে অলপমান কি হয়, কেতিয়াবা যদি সেউজীয়া পৰিৱেশ এটা, যেনেকৈ নেচাৰৰ পৰিৱেশ, সেইটো ভাল লাগে। মানে ঘৰৰ কুৱেশ্যনটো বহুতেই সুধিছে, ঘৰৰ কুৱেশ্যন। জ্যোতিকা গগৈয়ে সুধিছে, মোৰ কুৱেশ্যন কেইটা হ'ল, তোমাৰ ফেভৰেট ফুড কি? ফেভৰেট ফুড নৰ্মেল আৰু, কিন্তু মই পৰ্ক খাই ভাল পাওঁ, পৰ্ক লাভাৰ হয়। তাৰপিছত তুমি কিমান ইয়েৰত চাকৰিত জইন কৰিছিলা? মই 2017ত চাকৰিত জইন কৰিছিলোঁ। কিমান পাৰ্চেণ্টেজ লাগিব CRPFত পাছ হ'বলৈ? কাৰণ আমাৰ পাৰ্চেণ্টেজ নাছিলে, আমি 2015ত দিছিলোঁ। 2015ত আমাৰ কাট অফ গৈছিলে 39 নে 40 তেনেকুৱা গৈছিলে। তো এতিয়া আৰু অলপমান টাফ হৈ আহিছে। তোমাৰ ঘৰত কোন কোন আছে? আমাৰ ঘৰত আছে মোৰ মা পাপা, তাৰপিছত ভাইটি, মই, তাৰপিছত আৰু দাদা এজন আছে। তো ইমানেই আমি। তুমি কিমান পঢ়া? মই 12 পাছ, গ্ৰেজুৱেশ্যন কৰি আছিলোঁ মই মৰিগাঁও কলেজত। 2015লৈকে কৰিলোঁ, 17লৈকে কৰিলোঁ। 17ত মোৰ মানে গ্ৰেজুৱেশ্যনটো কমপ্লিট নহ'ল, আৰু ইংলিছত মোৰ আছিলে অনাৰ্ছ, মানে মেজৰ। তোমাৰ বিয়া কেতিয়া? বিয়াৰটো বাৰু এতিয়ালৈকে ঠিক হোৱা নাই, কৈছোৱেই। তাৰপিছত আৰু মাধুৰ্যই সুধিছে, দাদা ৰানিং কৰিব নোৱাৰোঁ, 5 কিলোমিটাৰ ৰানিঙৰ টিপছ দিয়া। ৰানিঙৰ টিপছ হ'বলৈ হ'লে, ৰানিংটো কি হয়, কিছুমানৰ হয় নেচাৰেল, কিছুমানে নেচাৰেল দৌৰিব পাৰে, আৰু কিছুমানৰ হৈছে প্ৰেক্টিছ, কাৰণ প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট। তো সেইকাৰণে প্ৰেক্টিছ কৰা, ডেইলি সৰু সৰু ষ্টেপ লোৱা, আৰু ডেইলি পানী বেছিকৈ কনজিউম কৰা। মানে কি হয়, পানীটো গোটেই আমাৰ দেহত পানীয়ে বেছি আছে, যিকোনো এটা পাৰ্টত পানী। তো পানী ভাল হ'ব লাগে, পানীটো অলপমান বেছিকৈ খাব লাগে, আৰু ৰানিং যোনে কৰে সিহঁতৰ কাৰণে। তাৰপিছত মানে বহুত কুৱেশ্যন, চেম কুৱেশ্যন আহিছে ন, তো সেইকাৰণে যদি মই হয় তেনেহ'লে কুৱেশ্যন এনচাৰৰ 2টা দি দিম।
দাদা আপুনি কিমানবাৰ এক্সাম দি চাকৰি পাইছিল? মই এবাৰেই দিছিলোঁ, ফাৰ্ষ্ট এটেম্প। তাৰপিছত সেইকাৰণে ফাৰ্ষ্টতে পালোঁ আৰু ডাইৰেক্ট গুচি আহিলোঁ। দীপুল কোচে সুধিছে, দাদা কেতিয়াবা ডিউটি টাইমত অসুবিধা হৈছে নেকি? ডিউটি টাইমত অসুবিধা মানে তেনেকুৱা ডিউটি কৰি থাকিলে বেমাৰ আজাৰ বা তেনেকুৱা অসুবিধা আজিলৈকে হোৱা নাই বাৰু দেই। ইউজাৰে এটাই সুধিছে, আননোন হয়, মোৰ এটা বহুতেই ডাঙৰ কুৱেশ্যন, মই যে এতিয়া ডিফেন্সৰ বাবে প্ৰিপেৰেশ্যন কৰি আছোঁ, পালেতো ভালেই, যদিহে নাপাওঁ তেতিয়া কি কৰিম? মানে ছেকেণ্ড অপশ্যন ৰখাটো ভালনে বা ৰাখিব লাগেনে? নিশ্চয় ৰাখিব লাগে। এখন গাড়ীত যেতিয়া 4টা চকা চলি থাকে, এটা স্পেয়াৰ টায়াৰ লগত সদায় ঘূৰিয়ে ফুৰে, কিহৰ কাৰণে? যদি বাই চান্স কিবা এটা হৈ যায় গাড়ীখনৰ, তেনেহ'লে সেই টায়াৰটো লগাই পেলাই জীৱনটোত আগবাঢ়িব লাগিব। আমাৰ কয় নহয়, লাইফটো এখন গাড়ীৰ নিচিনাহে। কেতিয়াবা ভাল ৰাস্তা আহিব, মানে লাইফত কেতিয়াবা ভাল ৰাস্তা আহিব, কেতিয়াবা খলাবমা, কেতিয়াবা পাহাৰত উঠিব লাগিব, কেতিয়াবা ডাউনত। ঠিক তেনেকৈ প্ৰিপেৰেশ্যন কৰি থাকিব লাগে আৰু যিহত প্ৰিপেৰেশ্যন কৰিব লাগে তাত কনচেনট্ৰেট হ'ব লাগে। আৰু কনচেনট্ৰেট হ'লে মানে কি হয়, ভাল। দাদা আপোনালোকৰ আৰ্মি পোছাকত থকা প্ৰমোশ্যনবোৰ কোনটো ষ্টাৰৰ পিছত? আচ্ছা, আপোনালোকৰ মানে আমাৰ প্ৰমোশ্যনটোৰ কথা সুধিছে। আমাৰ প্ৰমোশ্যনটো আগতে আছিলে আমাৰ নায়ক, লেছ নায়ক, হাৱলদাৰ। আজিকালি ডাইৰেক্ট নায়ক, লেছ নায়ক নাথাকে, আমাৰ ডাইৰেক্ট হাৱলদাৰ আহে। যাৰ মানে এনেকুৱা এডাল 3ডাল ফিটি থাকে, সেইটো মানে হয় হাৱলদাৰ। তো ইয়াৰ ৱাইজ থাকে ছেকশ্যন কমাণ্ডাৰ, প্লাটুন কমাণ্ডাৰ, তো তেনেকুৱা ধৰণৰ কোম্পানী কমাণ্ডাৰ। তাৰপিছত এটা ষ্টাৰ, 2টা ষ্টাৰ, 3টা ষ্টাৰ। 3টা ষ্টাৰৰ পিছত আহিব 3টা ষ্টাৰেই আহিব, 3টা ষ্টাৰৰ পিছতো 3টা ষ্টাৰ, কিন্তু ইয়াত লাইন এডাল থাকে, সেই লাইনডাল উঠি যাব, মানে তেতিয়া হৈ যায়গৈ গেজেটেড অফিচাৰ, মানে জিঅ'জ বুলি কয়। টো আছে কমেণ্ট। আৰু এটা সুধিছে কাকুমণি গগৈ, দাদা অপাৰেশ্যনৰ দাগ থাকিলে মেডিকেলত আনফিট কৰিব নেকি? পাতলকৈ অপাৰেশ্যনৰ দাগ আছে মোৰ। নাই নকৰে, যদিহে মানে ভিতৰি হেৰি নাই। আৰু বাহিৰী তেনেকুৱা ভিতৰি মানে হ'ব নালাগে। বাহিৰী ইনজিঅ'ৰ্ড তেনেকুৱা কি হয়, বাহিৰী ইনজিঅ'ৰ্ডো হ'ব নালাগে, কিন্তু অপাৰেশ্যন নাই বাৰু, তেনেকুৱা প্ৰব্লেম নহয়। HS LC আৰু HSত হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত আছিলে মোৰ কিমান 64 নেকি, তাৰপিছত আৰু 64 আছিলে, 64। তাৰপিছত আৰু হায়াৰ ছেকেণ্ডেৰীত আছিলে মোৰ 70। আৰু সুধিছে অলকেশ ডেকাই সুধিছে, আপোনাৰ চেলেৰী কিমান? মানে কি হয়, আমাৰ চেলেৰীটো আচলতে আমাৰ 3টা হয়। DA বেচিক হয়, তাৰপিছত ৰেচন মানি, DA, তাৰপিছত আৰু HRA। তো সেই 3টা কম্বাইন হয় আৰু এটা এৰিয়াৰ ভিত্তিত হয়। কেতিয়াবা SDAও আহিব পাৰে, মানে স্পেচিয়েল ডিউটি এলাউন্স, নহ'লে আপোনাৰ এলাউন্স আহিব পাৰে। ৰিক্স এলাউন্সটো হয় আপোনাৰ বিভিন্ন এৰিয়াৰ ভিত্তিত, যেনেকৈ শ্ৰীনগৰত ৰিক্স এলাউন্সটো বেলেগ, তাত R1H1 হয়, ছত্তীশগড়তো R1H1। আৰু আমাৰ অসমত কিছুমান ঠাইত এতিয়া মানে নাইকিয়াই কৰি দিছে ৰিক্স এলাউন্সটো, অসমত ৰিক্স নাই, তো সেইকাৰণে। বাকী মণিপুৰত আছে ৰিক্স এলাউন্স, ইয়াতো হয়, মানে হেৰিৰ কথা কৈ আছে। তো মিলি পেলাই লগভগ এতিয়া যদি R1H1ত থাকোঁ 60,000ৰ ওচৰা-ওচৰি হৈ গ'লে হয়। তো এতিয়া যদি R1H1 মানে যোনটো ৰিক্স এলাউন্স নাই, তো 45ৰ ওচৰত থাকে আৰু 45-50 তেনেকুৱা। যদি মানে ৰিক্স এলাউন্স হৈ যায়গৈ তেতিয়া 60ৰ ওচৰ হৈ যায়গৈ। আৰু সুধিছে কি দৰমহাটো কেনেকৈ বাঢ়ে? আমাৰ বছৰি বাঢ়ে। আমাৰ বেচিকটো যদি বাঢ়ি যায়, বেচিকটো বাঢ়িলে, বেচিক মানে বাঢ়ি গৈ থাকিলে লগে লগে বাঢ়িয়ে গৈ থাকে। আৰু যেনেকৈ বেচিকটো বাঢ়িলে, এতিয়া বেচিকটো বঢ়াৰ কাৰণে বাকী পাৰ্চেণ্টেজ হিচাপত বাকী বস্তুবিলাক বাঢ়ি গৈ থাকে। তো এক বছৰত লগভগ 4,000 মানকৈ বেছি হৈ গৈ থাকে, আৰু 4,000 তেনেকুৱা প্লাছ কৰে। তো যাৰ চাকৰি বেছি সিহঁতৰ 4,000 কৰি, যোনে 20 বছৰ কৰে 5-4 80,000 হৈ যায়গৈ। চাওকচোন, 20 বছৰ যোনে কৰে 80,000 সি এক্সট্ৰাই পায়, বাকী বেচিকটো বাৰু বেলেগেই। আৰু সুধিছে এক্সট্ৰা বিজনেছ প্লেন কিবা আছেনে তোমাৰ? এক্সট্ৰা বিজনেছ প্লেন আছে দেই মোৰ। মই ফাৰ্মিং কৰাৰ প্লেন এটা আছে, কিন্তু এতিয়া অলপমান টাইমৰ অসুবিধা হৈ আছে, সেইকাৰণে। ঘৰ ক'ত? ঘৰ মৰিগাঁও। পিংকুৱে সুধিছে, দাদা CRP আৰু ইণ্ডিয়ান চাকৰিৰ কাৰণে কি ডকুমেণ্ট লাগে প্লিজ জনাব। লাগিব, তাৰপিছত পেন কাৰ্ড লাগিব, বেংক একাউণ্ট এটা লাগিব, পইচাটো সোমাব লাগিব নহয়। SBI হ'লে বেছি ভাল, SBIৰে লাগে দেই, SBI হ'লে বেছি ভাল নহয়, SBI লাগে। ভোটাৰ ID, পেন কাৰ্ড, আধাৰ কাৰ্ড, SBI, তাৰপিছত ডমিচিয়েল
PRC তাৰপিছত আৰু SP অফিচৰ পৰা যোনটো পায় আৰু SP আৰু DC অফিচৰ পৰা তাৰপিছত আৰু কি ইমানেই হৈ যায় তাৰপিছত খাজানা ৰচিদ সেনেকুৱা লাগে আৰু এটা কুৱেশ্যন আছে এইটো টেটু যে আছে টেটু মোৰ টেটু আছে তো এই টেটুৰ কথা সুধি আছে টেটু এলাউড কৰে নেকি মই আগতেও কৈছোঁ জব কৰাৰ আগত জব পোৱাৰ আগত মানে যেতিয়া তোমালোকে প্ৰিপাৰেশ্যন কৰি থাকিবা তেতিয়া যদি টেটু থাকে বহুত মুস্কিল মানে টেটু থাকিলে পোৱাই নাযায় ৰিমেডিকেল দি দিয়ে তাতো কেঞ্চেল কৰে তো এটা মোৰ আছিলে সেইটো কিন্তু চাইজটো সৰু আছিলে সৰু যদি হয় ইমানটো যদি হয় বা এটা যদি ওম থাকে বা সৰু থাকে তেনেহ'লে প্ৰব্লেম নহয় যদিহে মানে ডাঙৰকৈ আছে এনেকুৱাকৈ আছে তেনেহ'লে জব পোৱাৰ আগত সেইটো মানে কি হৈ যায় সেই সিহঁতে ৰিজেক্ট কৰি দিয়ে আৰু জব পোৱাৰ পিছত বনাব পাৰি আৰু পাৰ্মিশ্যন লৈ পেলাই এনেকৈ সুধি লৈ পেলাই আৰু যোন ছিনিয়ৰ হয় ছিনিয়ৰক সুধি পেলাই তো জব পোৱাৰ পিছত পাৰি এলাউড থাকে জব পোৱাৰ পিছত মেডিকেলতো প্ৰব্লেম এতিয়ালৈকে মোৰ ক্ষেত্ৰত প্ৰব্লেম হোৱা নাই বেলেগৰ ক্ষেত্ৰত নাজানো হয় যদিও নাজানো তাৰপিছত এতিয়া কমন কুৱেশ্যন মানে বেছি আহিছে জুবিনদাৰ ফেন হ'ব জেটজি মেধি সকলো ঠিকে চলি আছে জীৱনটো ধুনীয়াকৈ চলি আছে আপোনাৰ এতিয়া আচল কথাটো হৈছে বিয়া কেতিয়া পাতিব ছোৱালী ঠিক কৰি থৈ দিছেনে বিয়া পাতিম এই বছৰতে ভাবিছোঁ বাৰু পাতিম বুলি ছোৱালী ঠিক কৰা যোনে মোৰ ভিডিঅ'বিলাক চাই থাকে সিহঁতে জানে ইনষ্টাগ্ৰামতো পষ্ট কৰি থাকোঁ নহয় কুৱেশ্যন বহুতেই আছে যিমান পাৰোঁ সকলোৰে উত্তৰ দিবলৈ ট্ৰাই কৰিলোঁ তাৰপিছত আকৌ যদি আহি যায় এতিয়া 195টা কুৱেশ্যন হৈ গ'লনে চেক কৰোঁ এবাৰ কিমানটা কুৱেশ্যন হৈ গ'লগৈ এতিয়া 195টা কুৱেশ্যন হৈ আছে ফ'কাছটো লোৱা নাই চাগে 195টা কুৱেশ্যন এনচাৰ মানে কমন কুৱেশ্যনো আহিছে নহয় তাৰ ৰিপ্লাই দিব ট্ৰাই কৰিলোঁ কেনেকুৱা হৈছে কমেণ্টত জনাব আজি ছানডে বুলি আজি ৰাতিপুৱাতে ধুনীয়াকৈ মন্দিৰত গ'লোঁ তাৰপিছত আবেলিলৈ আছে বোলে আজি ভলীবল কম্পিটিশ্যন তো মিনি ব্লগত গম পাবই এই ব্লগটো কাইলৈ দিম তো কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু যদি কুৱেশ্যন লাগে মানে পষ্টটোৱে কমেণ্ট কৰি দিব তো মই ৰিপ্লাই দিব ট্ৰাই কৰিম ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক নাজানো কেনেকুৱা হৈছে সকলোৰে কমেণ্টৰ কুৱেশ্যনৰ ৰিপ্লাই দিছোঁ বাৰু প্ৰায় সামৰণি দিলোঁৱেই টেটুৰ কথা ক'লোঁ চাকৰিৰ কথা প্ৰিপাৰেশ্যন ৰানিং কেনেকৈ কৰিব লাগে ডকুমেণ্টছ কি লাগে হয়নে নহয় ফ'কাছ কৰিব লাগে লাইফত ছেকেণ্ড অপশ্যন ৰাখিব লাগে নে এনেকৈ তো ইয়াকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আকৌ এটা ব্লগত লগ পাম তেতিয়ালৈকে সকলোৱে ভালে থাকক কুশলে থাকক জয় হিন্দ জয় আই অসম লিভ ইয়ৰ লাইফ লিভ ইয়ৰ ড্ৰিম বুম